আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম। স্বাগতম জনাইছোঁ অন্য এটা ভ্লগলৈ। আজিৰ ভ্লগটো একো ফূৰ্তি নাই গাইছ, দেখিছে ঘৰৰ অৱস্থা কি হৈ গ'ল। আৰু এইফালে আহি আছে হিমাংশু, তাৰ সি কিমান তললৈ গৈছে সেইটো গ'লে গম পাব। চাওক কিমান পানী হৈছে গাইছ, উপায় নাই যে গাইছ কি কৰিব। এতিয়া চাওক আৰু গৰু চৰু ইয়াত গৰু বন্ধা গোহালি আছিলে এইটো, আৰু গৰু চব বাটৰ ফালে নি থৈ দিলোঁ। তো চব দুজলে যাবাৰ এই আমাৰ এই সৰু মন্দিৰটো যি দেখিছে এইটোৰ আধা উঠিছিলে, এইবাৰ সম্পূৰ্ণ মন্দিৰটো তল যাওঁ যে অৱস্থা কি কৰিব গাইছ, উপায় নাই। আৰু ৰাস্তাৰ ফালে আমাৰ গাঁৱৰ ফালে কেনেকুৱা হৈছে ভিডিঅ'টো সকলোখিনি দেখুৱাম, ভিডিঅ'টো শেষলৈ চাই থাকক। আৰু আপোনালোকৰ ফালে কেনেকুৱা বানপানী তো কমেণ্ট কৰি জনাই দিবচোন। তো অৱস্থা নাই গাইছ, উপায় নাই। আৰু তো মোৰ কিমান তললৈ গৈছে ভৰি দেখিলে গম পাব। আৰু ঘৰত থাকিব পৰা অৱস্থা নাই, এতিয়া গাঁৱৰ ফালে থাকিব লাগিব, কি কৰিব গাইছ, উপায় নাই। তো চাওক এই আমাৰ এইটো হৈছে শিৱ মন্দিৰ, আৰু শিৱ মন্দিৰটো চাওকচোন কিমানলৈ পানী উঠিছে। মাত্ৰ এই কামি দুডাল ওলাই আছে বেৰাত, এই আগৰ গেটখনৰ। যোৱাৰ গেট অলপ হৈছিল, ইমান হোৱা নাছিল। মথাউৰিঘৰ ছিঙি এনেকুৱা অৱস্থা হৈছে। মথাউৰি ছিঙা ভিডিঅ'টো বাৰু এইটো ভিডিঅ'ত নাপাব। মথাউৰি ছিঙা ভিডিঅ'টো মই আগতে আপলোড কৰিম, তাৰপিছত এইটো আপলোড কৰিম। ৰাতিপুৱা কেনেকুৱা অৱস্থা আছিল আৰু তাৰপিছত 10 মিনিটমান পাছতে কি অৱস্থা হৈ গ'ল। তো এই ভিডিঅ'টোত এতিয়াই 10 মিনিট পাছৰ ভিডিঅ'। মই আগৰ ভিডিঅ'টো আপোনালোকে চাইছে যদি গম পাইছে। তো আগৰ ভিডিঅ'টোত কেনেকুৱা আছিল পানীৰ পৰিৱেশ, আৰু এতিয়া ৰাস্তা ঘাট কেনেকুৱা হৈছে, ঘৰ দুৱাৰ। আমাৰ ঘৰৰ চোতালত পানী নাছিল তেতিয়া, 10 মিনিটত এইখিনি। তো আপোনালোকে গম পাব। আগৰ ভিডিঅ'টো বেছি দীঘল হ'ব বুলি সেইকাৰণে মই ভিডিঅ'টো দিয়া নাছিল, সেইটো ভিডিঅ'ত এইখিনি নিদিলোঁ। এইটো মই নতুনকৈ এটা বনালোঁ ভিডিঅ'। তো দেখিছে আৰু ক'ব নালাগে, আপোনালোকে দেখিছে নিজে কিমান পানী হৈছে। তো উপায় নাই আৰু গাইছ, বানপানী আহিলেওতো থাকিব লাগিব, ইয়াত ধৰি ৰাখিব পৰা বস্তু নহয় গাইছ, কৃত্ৰিম দুৰ্যোগ এইবিলাক। আৰু আগৰ ভিডিঅ'টোত আপোনালোকে দেখাই পাইছে কেনেকৈ বান্ধি আছিলোঁ নদীৰ পাৰত, নহ'ব বুলি। কিন্তু উপায় নাই, অলপ ভাঙি গ'ল যেতিয়া, সম্পূৰ্ণ মথাউৰি ঘৰে ছিঙি গ'ল এতিয়া। তাৰপিছত অৱস্থা এই মই আগৰ ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ কি মথাউৰিখন নিছিঙিলে আমাৰ ঘৰৰ ফালে পানী নুঠে, ছিঙিলে উঠিব। এই ছিঙিছে সেইকাৰণে এই অৱস্থা। আৰু ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ। ইয়াৰ হিমাংশু আছে মোৰ লগত, আৰু হিমাংশুহঁতৰো উঠিছে, কিন্তু ইহঁতৰ সেই চৰকাৰী পকাৰ ঘৰ আছে সেইকাৰণে ইহঁত পানী ইমান উঠা নাই। আৰু আমাৰো গাইছ উপায় নাই আৰু কি কৰিব। আৰু ভিঠা ঘৰলৈ গাইছ পানী নুঠিল হয়। এতিয়া বিচনাত উঠি হৈছে পানী, অকণমান বাকী আছে। আৰু এতিয়া কি কৰোঁ, দিনটো আৰু ব্লগ চগ বনাই নাথাকোঁ। লাইন চাইন নাই, কেইদিন লাইন নাহে ঠিক নাই। আৰু তাতে আৰু আমাৰ ঘৰততো লাইনে নাই গাইছ, চলাৰ আছে আমাৰ ঘৰত। তো চাওকচোন, এই ৰ'দ নহ'লেতো চলাৰতো মোবাইল চবাইল চাৰ্জ হ'ব নাই, সেইকাৰণে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। এই দেখুৱাই দিলোঁ আপোনালোকক পৰিৱেশটো কেনেকুৱা হৈছে। গাইছ আমি এইবিলাক জেগাত ইমান ডাঙৰ হ'লে আজি 18 বছৰ হ'ল, আজি এইবাৰ প্ৰথম দেখিছোঁ এই ফিল্ডত আমাৰ পানী উঠা এনেকৈ। আৰু এইখিনি জেগাৰে পানী যোৱা বিশেষকৈ। আৰু এইফালে আছে আমাৰ ঘৰ আছে এইফালে। তো দেখিছে কেনেকুৱাকৈ ৰাস্তাৰ ফালে পানী দিছে, একদম পূৰা পানী আৰু পানী গাইছ। আৰু ঘৰৰ পৰিৱেশটো দেখাই পালে। আৰু এয়া হৈছে গাঁৱৰ পৰিৱেশ, দেখিছে এনেকুৱা। এইবিলাক ঠাইত তাৰমানে পানী উঠিব লাগিলে আৰু বহুত ডাঙৰ বানপানী, যোৱাবাৰতকৈ দুগুণ ডাঙৰ বানপানী গৈছে।
এতিয়া সন্ধিয়া হ'ল আৰু পানীও কমিছে বহুত এয়া দেখিছে কিন্তু এইফালে ৰাস্তাত এইবোৰ ঠাইত একদম পানী আছিল পুৰা এতিয়া কমি গ'ল মই যে আছোঁ আমাৰ মামাহাৰ ঘৰ এইফালে আছে গাঁৱৰ ফালে মই তাত ৰাতি থাকিম আৰু তাত যাই আছোঁ চাই থাকক ভিডিঅ'টো মানে কি হ'ল এতিয়া মই এই পানী ভাঙি যাই আছোঁ মই য'ত মামাহাৰ ঘৰকলৈকে যাম তালৈকে এনেকৈ পুৰা পানীয়ে যাব লাগিব তো বহুত কমি গ'ল পানী ইয়াত বহুত ধাৰ আছিল তো হাতত আছে চেণ্ডেল আৰু কাপোৰ চাপোৰ আছে আৰু ছাতা আছে হাতত তো যাই আছোঁ আৰু গাইছ বুলি চাওক তো ইমান কমিছে যেতিয়া ৰাতিটোৰ সকলোখিনি কমি যাব আৰু গাইছ বহুত তেতিয়াহে অলপ ভাল লাগিছে কিন্তু আমাৰ ঘৰত একদম পূৰা ফুল হৈ আছে পানী গাইছ ওলাই অলপ আহি আছে তো ভিডিঅ'টো আৰু এইখিনিতে শেষ কৰিলোঁ তো ভিডিঅ'টো টাটা বাই বাই আৰু লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব